নমস্কাৰ বন্ধুসকল আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' আপলোড কৰিবলৈ ওলাইছো আপোনালোক বহুতেই কৈ আছে যে ভিডিঅ' বহুত দিন হ'ল দিয়া নাই আসলতে সময় বহুত কম এতিয়া নিজৰ কাৰণে বহুত কম সময় পাই আছো আমাৰ ট্ৰেইনিং শেডিউল খুব টাফ চলি আছে আৰু এই ভিডিঅ'টোৰ মাধ্যমেৰে যোৱা কেইদিন মানত আমি কি কৰিলো তাৰ এটা থুলমূল আভাস আপোনালোকক দিবলৈ বিচাৰিছো যিহেতু মই আপোনালোকক আগতে কৈ থৈছিলো যে উইকলি আপডেট দিবলৈ চেষ্টা কৰিম যোনটো পসিবল হয় সম্ভৱ হৈ উঠা নাই গতিকে কিছু দিনৰ মূৰে মূৰে মই চেষ্টা কৰিছো যে সৰু ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক জাস্ট ট্ৰেইনিংৰ এটা আভাস দিব পাৰো যাতে আপোনালোকেও নিজৰ প্ৰিপাৰেচনৰ কাৰণে কিছু অলপ উৎসাহ পায় বা অসম পুলিচৰ ট্ৰেইনিংটো কেনে ধৰণে কন্ডাক্ট হৈ আছে বা কি বস্তু ইনক্লুড হৈছে বা কেনে ধৰণে আমাৰ পুলিচ অফিচাৰছখিনিক কেনে ধৰণে ট্ৰেইন কৰি থকা হৈছে আপোনালোকে এটা সৰু আভাস পাব পাৰে গতিকে লাষ্ট 1 মান্থ বুলি মোৰলেছ আমি 1 মান্থ বুলিয়ে ক'ব পাৰো গতিকে লাষ্ট এমাহত আমাৰ ট্ৰেইনিং মডিউল আছে বিভিন্ন ধৰণৰ আমাৰ টেষ্ট কন্ডাক্ট হৈ আছে গতিকে আমি যোৱা 6 মাহত যিমান বস্তু শিকিলো তাৰে আমাৰ এতিয়া টেষ্ট লোৱা আৰম্ভ হৈ গৈছে প্ৰায় টেষ্ট আমাৰ লোৱা শেষ আৰু বৰ্তমান আমাৰ লাষ্ট 1 উইক ধৰি আমাৰ যিখিনি আমাৰ ইনডোৰৰ সাবজেক্ট আছে বিভিন্ন ধৰণৰ পেপাৰৰ এক্সাম হৈ আছে 100 মাৰ্কৰ 50 মাৰ্কৰ 70 মাৰ্কৰ দিনত প্ৰায় কেতিয়াবা দুখন পেপাৰৰ এক্সাম হয় যোনটো 10টাৰ পৰা এটালৈকে আকৌ 10টাৰ পৰা 5টালৈকে 3টাৰ পৰা 5টালৈকে গতিকে এক্সাম বিলাক খুব ষ্ট্ৰিক্ট হৈ আছে যোনটো আমি ক'বলৈ গ'লে কোনো ধৰণৰ এটা কম্পিটিটিভ এক্সাম ইমান ষ্ট্ৰিক্ট ভাবে আমি দিয়ে পোৱা নাই য'ত আমাৰ ইয়াত এক্সাম হৈ আছে ইমান ষ্ট্ৰিক্ট পুৰা এজনৰ পকেট চেকিং হয় এজনৰ খুব ভাল ধৰণে চেকিং কৰা হয় গতিকে কোনেও ইয়াত মানে এটা বেলেগ ৱে অফ মানে পাছিঙৰ মেথড কোনো এপ্লাই কৰিব পৰা নাই বা নকৰেও যেহেতু আৰু মানে সম্ভৱ নহয় এইটো গতিকে পঢ়াৰ কাৰণে খুব কম টাইম পাই আছো তথাপি মানে এক্সাম বিলাক আমি খুব ভাল ধৰণে কন্ডাক্ট হৈছে আৰু দিবলৈ আমি মানে যত্ন কৰিছো ভাল ধৰণে যাতে সকলোৱে ভাল ধৰণে পাছ কৰি ইয়াৰ পৰা ওলাই যাব পাৰো গতিকে লাষ্ট 1 উইক ধৰি আমাৰ এক্সাম চলি আছে আৰু কন্টিনিউ হ'ব 29 লৈকে তাৰ পাছতে আমাৰ আকৌ জংগল কেম্প ষ্টাৰ্ট হ'ব য'ত আমি 6 দিন বা এসপ্তাহ জংগলত থাকিব লাগিব তাত আমি বিভিন্ন ধৰণৰ অপাৰেশনাল টেকটিক্স বিলাক শিকিম কেনে ধৰণে এম্বুশ লগোৱা হয় কেনে ধৰণে এম্বুশ ডিফেন্স কৰা হয় গতিকে বিভিন্ন ধৰণৰ টেকনিক্যাল টাৰ্ম বিলাক মই ক'বলৈ নাযাওঁ ইমান ডিটেইলছত গতিকে কোৱাটো উচিত নহ'ব গতিকে আমাৰ লাষ্ট এটা খুব ভাল ইভেন্ট এটা হৈ গ'ল য'ত মানে সকলোকে বিভিন্ন ধৰণৰ এক্সপেৰিয়েন্স দিলে সেই ইভেন্টটোৱে সেইটো আছিল ৰুট মাৰ্চ 15 কিলোমিটাৰ ৰুট মাৰ্চ বুলি কৈছিলে কিন্তু 15 কিলোমিটাৰ বহুত বেছি হ'ল আমাৰ এক্সপেৰিয়েন্স মতে 25 to 30 ৰ ভিতৰত হ'ব কিলোমিটাৰ গতিকে আমি ৰাতিপুৱা 11:30 বজাত ৰুমৰ পৰা ওলাইছিলো সম্পূৰ্ণ বেটেলত যোনটো আমি এটা পিঠিত বেগ লৈ পেনে য'ত আমাৰ 6-7 কেজি ওয়েট থাকে তাৰ পাছত আমাৰ যোনটো আমি বুলেট প্ৰুফ জেকেট পিন্ধো গতিকে আৰ্মছ লগত লৈ পিনে LMG বা বিভিন্ন ধৰণৰ আৰ্মছ লগত লৈ পিনে তাৰ পাছত নিজৰ কেম্প ষ্টুল নিজে ক্যাৰি কৰি পিনে ৰেইনকোট বাগেৰা বহুতখিনি বস্তু ক্যাৰি কৰি আমি 11:30 বজাত ইয়াৰ পৰা ওলাইছিলো গোটেই দিনটো 11:30 পৰা বুলি গোটেই ৰাতিটো বুলি খোজকাঢ়ি গাড়ী আমি পাহাৰৰ মাজে খোজকাঢ়ি গাড়ী বিভিন্ন ধৰণৰ ৰাস্তাৰ মাজে খোজকাঢ়ি গাড়ী কেনে ধৰণে জংগল ডিউটি পাৰফৰ্ম কৰা হয় বা বিভিন্ন ধৰণৰ টেকনিক্যাল মুভমেন্ট থাকে কেনে ধৰণে কৰিব লাগে অপাৰেশনত গলে বা কেইজনমান মানুহেৰে এটা 360 ডিগ্ৰী ভিউ এটা জাগা এটাৰ বা এৰিয়া এটা 360 ভিউ কেনে ধৰণে আমি ল'ব পাৰো বা কেনে ধৰণে আমি অবজাৰ্ভ কৰিব পাৰো জাগাটো বিভিন্ন ধৰণৰ মেথডৰ জৰিয়তে আমি এই গোটেই ৰুট মাৰ্চটো কমপ্লিট কৰিছো য'ত সম্পূৰ্ণ বৰষুণ আমি 11:30 বজাত ইয়াৰ পৰা ওলাইছো প্ৰায় 3:30-4টা বজাৰ পৰা গোটেই দিন গোটেই ৰাতি বৰষুণ গোটেই দিনটো গোটেই ৰাতিটো 11:30 পৰা গোটেই দিনটো প্লাস গোটেই ৰাতিটো আমি খোজ কাঢ়িছো তাৰ পাছত নেক্সট দিনা ৰাতিপুৱা 5টা বজাতহে আমি ৰুম পাইছো কোনো ধৰণৰ টোপনি নাই জংগলৰ মাজত খোৱা লোৱা গতিকে জংগলৰ মাজত চাহ পানী খোৱা লোৱা মানে জংগলৰ মাজতে গোটেইখিনি খুব এটা ভাল এক্সপেৰিয়েন্স দিলে মানে সকলোৰে বেছিভাগৰে ভৰি কাটিলে জুতাই ইমান দূৰ খোজ কাঢ়াৰ পিছত ভিতৰত মানে জ্বলা ফুটি গ'ল খোজ কাঢ়িব পৰা অৱস্থা নাই তথাপিও মানে গৈ আছো ৰাতি টোপনি সকলোৰে টোপনিতে গৈ আছে বহুতেই গতিকে বিভিন্ন ধৰণৰ এক্সপেৰিয়েন্সৰে মানে ভৰি পৰিছে গতি আমাৰ এই ৰুট মাৰ্চটোৰ এক্সপেৰিয়েন্স খুব মানে সকলোৰে বাবে বেলেগ ধৰণৰ কোনোবাই কান্দিছে কোনোবাৰ গা বেয়া হৈছে গতিকে বিভিন্ন ধৰণৰ আমাৰ উস্তাদজি যিখিনি আছে আমাৰ টিচাৰ্ছ যিখিনি আছে তেওঁলোকে আমাৰ লগত মানে সমানে কষ্ট কৰিছে গতিকে যেতিয়া আমি গ'লো বৰষুণ পৰা ষ্টাৰ্ট হ'ল ৰেইনকোট পিন্ধি ললো কিন্তু নাই ৰেইনকোটও ৰক্ষা কৰিব পৰা নাই বৰষুণৰ পৰা ইমান ডাঙৰ বৰষুণ
আমি মানে মাজে মাজে গান গাই বা বিভিন্ন ধৰণৰ ধেমালি ফূৰ্তিৰ মাজেৰে গ'লোঁ, কিন্তু যেতিয়া আহিবৰ টাইম হ'ল তেতিয়ালৈকে মানে আমাৰ অৱস্থা একদম খুব বেয়া হ'ল। মানে যোনটো এলাৰ্টনেছ থাকে যোৱাৰ টাইমত, যোনটো মানে এক্টিভনেছ থাকে, সেইটো অহা টাইমলৈকে একদম কমি গ'ল। গতিকে আমি গম পালোঁ গুৰুত্ববিলাক কেনেধৰণে অপাৰেশ্যন এটা কণ্ডাক্ট হয়। আৰু ধৰক আমাৰ ইমান ৱেইটো নাছিলে, কিন্তু যিবিলাক ৰিয়েল অপাৰেশ্যনত যায় 60-50 কেজি ৱেইট কেৰি কৰি, গতিকে তেওঁলোকে এটা অপাৰেশ্যন কণ্ডাক্ট কৰিলে কেনেধৰণৰ কষ্টৰ সন্মুখীন হয় বা তাৰ কাৰণে কিমান ডেডিকেশ্যন লাগে, গতিকে সেই লেভেলটো বুজি পোৱাত কিছু আমি সক্ষম হ'লোঁ। গতিকে এনেধৰণৰ বিভিন্ন ধৰণৰ আমাৰ এক্টিভিটি হৈ আছে, বিভিন্ন ধৰণৰ টেষ্ট কণ্ডাক্ট হৈ আছে। গতিকে মই কি টেষ্ট হ'ল তাৰ ওপৰতো ভিডিঅ' এটা বনাম সময় সাপেক্ষে। মানে সময় একদম মিলাব পৰা নাই, নিজক পঢ়াটো অলপ টাইম দিব লাগে। যদি এক্সাম বেয়া হয় আকৌ এক্সাম দিব লাগিব, গতিকে সেইকাৰণে পঢ়াটো অলপ গুৰুত্ব দিব লগা হৈ আছে। গতিকে এইবিলাকে এক্সপিৰিয়েঞ্চ। গতিকে গোটেই মাহটো একদম মানে যেন এনেকুৱা হৈছে, ৰাতিপুৱা বিচনাৰ পৰা উঠিছোঁ, দিনটো কেনেধৰণে পাৰ হ'ল আমি ক'ব নোৱাৰোঁ। ইমানেই এক্টিভিটি, বিচনাৰ পৰা উঠিছোঁ আৰু ৰাতি বিচনাত পৰিছোঁ, গোটেই দিনটো মানে গোটেই দিনটো শেষ হৈ গ'ল। মানে ইমান বহুত বেছি এক্টিভিটি হৈ আছে, আৰু ট্ৰেইনিংটো খুব বেছি স্পীডত চলি আছে। গতিকে আগন্তুক দিনবিলাকত আৰু ভাল এক্টিভিটি আছে, আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিম। আৰু লগতে কম্পিউটাৰ এক্সামৰ কথা বহুতে সুধি আছে যে কম্পিউটাৰ এক্সামৰ কাৰণে কি চাব লাগিব। গতিকে মই চেষ্টা কৰিম, কালি ৰবিবাৰ আছে, গতিকে মই ভিডিঅ'টো আজি শনিবাৰ ৰাতি বনাই আছোঁ। গতিকে ভিডিঅ'টো আপলোড নেটৰ কাৰণে হয়তো দেৰিকৈও হ'ব পাৰে। গতিকে ৰবিবাৰে মই চেষ্টা কৰিম যে কম্পিউটাৰৰ কাৰণে আপোনালোকে কেনেধৰণে প্ৰিপেৰেশ্যন কৰিব কম্পিউটাৰ এক্সামৰ কাৰণে, আৰু মই কি বিষয় চাব লাগে মই তাৰ ওপৰত এটা ভিডিঅ' আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম। গতিকে এই ভিডিঅ'ৰ মাধ্যমেৰে মই এইখিনি আপোনালোকক জনালোঁ। গতিকে বহুতখিনি অভিজ্ঞতা শ্বেয়াৰ কৰিবলগীয়া আছে, এটা ভিডিঅ'ৰ মাধ্যমত সম্ভৱ নহয়, বহুত দীঘলীয়া হৈ যাব। গতিকে আশা কৰোঁ সকলোৱে ভালে আছে, নিজৰ প্ৰিপেৰেশ্যন ভাল ধৰণে কৰি থাকক, ফিজিকেল আৰু ৰিটেন গোটেইখিনি ভাল ধৰণে কৰি থাকক। আৰু মই লগতে আৰু এটা কথা আপোনালোকক ক'ব বিচাৰোঁ যে যিখিনি আমাৰ ট্ৰেইনিং মডিউল আছে বা ট্ৰেইনিং শ্বেডিউল আছে, তাৰ আপডেট দিয়াৰ লগতে মই কিছুমান মানে নিজৰ ওপৰতে চেলেঞ্জ লৈছিলোঁ যে এটা চেলেঞ্জ আছিলে কি 20 কিলোমিটাৰ ৰানিং কৰাৰ। গতিকে যেতিয়া মই মিড টাৰ্মত ঘৰত গৈছিলোঁ তেতিয়া 20 কিলোমিটাৰ ৰানিং কৰিলোঁ। আৰু বিভিন্ন ধৰণৰ এক্টিভিটি কৰি ভাল লাগে, যিবিলাক ট্ৰেকিং হওক বা গছপুলি ৰোপণ হওক। গতিকে সৰু ভিডিঅ' কেতিয়াবা মই আপোনালোকৰ আগত তেনেধৰণৰ ভিডিঅ'বিলাকো শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম, যাৰ জৰিয়তে কিছু নিজৰ লগতেই লোৱা চেলেঞ্জ কমপ্লিট কৰাৰ যোনটো ছেটিছফেকশ্যন, সেইটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকেও নিজকে কিছুমান চেলেঞ্জ দিয়ক, পঢ়াৰ ক্ষেত্ৰত দিয়ক যে আজি 2টা চেপ্টাৰ কমপ্লিট কৰিমেই, বা আজি উইদিন 1 উইক এটা ছাবজেক্ট কমপ্লিট কৰিম। গতিকে সেনেধৰণে টাৰ্গেট ৰাখক, তেতিয়া ফুলফিল কৰাত। আৰু আপুনি সৰু টাৰ্গেট কিছুমান ৰাখক, বা আজি মই 5 কিলোমিটাৰ ৰানিং কৰিম, 5 কিলোমিটাৰ, বা আজি 2 কিলোমিটাৰ ৰানিং কৰিম। সেই 2 কিলোমিটাৰ আপুনি ৰানিং কৰি উঠাৰ পাছত যোনটো ছেটিছফেকশ্যন পাব যে মই এটা চেলেঞ্জ দিছিলোঁ, কমপ্লিট কৰিলোঁ। গতিকে সৰু টাৰ্গেট এচিভ কৰি আপোনাৰ নিজৰ মনোবলটো বঢ়াই যাওক, আৰু লগতে নিজক চেলেঞ্জ কিছুমান দিয়ক, আৰু সেইটো এচিভ কৰাত কাম কৰি যাওক। মই নিজকে মোৰ বন্ধু এজনৰ লগত চেলেঞ্জ কৰিছিলোঁ আজি বহুদিন আগতে, যে এদিন 20 কিলোমিটাৰ ৰানিং নন ষ্টপ কৰিম। গতিকে যেতিয়া আমি মিড টাৰ্মত ঘৰত গৈছিলোঁ, অক্টোবৰৰ প্ৰায় 11-12 তাৰিখ মানে আহিলোঁ নেকি, 8 তাৰিখে গৈছিলোঁ। গতিকে তেতিয়া মই নিজৰ বন্ধুজনৰ লগত চেষ্টা কৰিছিলোঁ 20 কিলোমিটাৰ ৰানিংটো কমপ্লিট কৰিবলৈ, য'ত মই মানে নিজৰ গ'লটো এচিভ কৰিছোঁ নন ষ্টপ। টাইম বহুতখিনি লাগিছে, 2 ঘণ্টা 3 মিনিট 4 মিনিটমান লাগিছে। গতিকে তাৰো ভিডিঅ'বিলাক মই ৰেকৰ্ড কৰি ৰাখিছোঁ, কিন্তু এডিট কৰিব টাইম হোৱা নাই, আপলোড কৰিব পৰা নাই। ট্ৰেকিং কৰিছোঁ পাহাৰত, সেইবিলাক এক্টিভিটি কৰিও ভাল লাগে। গতিকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। আপোনালোকে নিজৰ প্ৰিপেৰেশ্যন ভাল ধৰণে আগবঢ়াই লৈ যাওক, আৰু আশা কৰোঁ সকলোৱে ভালে থাকিব। নমস্কাৰ।